কি প্ৰমাণ পত্ৰ হয় না আৰে আপোনাক তো কৈছো আপুনি পেক কৰিব নালাগে আপোনাক কোৱা নাই প্ৰথম আকৌ আপোনাৰ কেকটো গ্ৰক বুলি কেনেকে নহয় দাদা আপুনি কোনবতে 500 টকা এটা একাউণ্টটো দি গৈছে আপোনাক কেকৰ পইচা দিছো সেইটো কথাটো আপোনাৰ কেকৰ পইচা দিছো না কেকৰ পইচা দিছো বুলি কোৱা হৈছে আপোনাক সো ফাইনালি গাইস আমি এটা কেকটো কাটিব লৈছো আমি বহু পালিখিনি লগত ঠিক আছে গ্ৰক আনিব লগা হৈছে কেনেকুৱা আছিল আৰু 850 আছিল So hey guys, welcome back to another video. কি খবৰ আপোনালোক আশা কৰো সকলে ভালে আছে তো নতুন এটা ভিডিঅ আপোনালোক সকলোকে স্বাগতম জনাইছো তো 1000 কমপ্লিট হৈ গল এটা ফাৰ্স্ট অ্যাচিভমেন্ট আছিল সাবস্ক্ৰাইবাৰ তো থ্যাংক ইউ আপোনালোকক ধন্যবাদ দিছো আপোনালোকক সাপোৰ্ট কৰাৰ কাৰণে ঠিক আছে আৰু বহুত কিছুমান ফ্ৰেন্ডছ আছে ভিতৰি বহুত সাপোৰ্ট কৰিছে তো বহুত ধন্যবাদ দিছো এপাৰ্ট ফ্ৰম দ্যাট যেহেতু মোৰ আজি বাৰ্থডে ঠিক আছে তো আজি ভাবিলো অকমান ইউনিক টাইপত বাৰ্থডে সেলিব্ৰেট কৰো মই নাম মেনশন নকৰো বাট যোনে আইডিয়া দিছে ন যিমান থ্যাঙ্কস কলো সকে বহুত কম হ'ব সো থ্যাংক ইউ সো মাচ যেহেতু আজি পাৰ্টি এটা হ'ব সৰু মোৰ পাৰ্টি এটা হ'ব আৰু মানে কি নিয়ম এটা যোন থাকে আৰু তো সেইটো কৰি দিম ভাবিছো আৰু আমি যাম বোকাখাটত অকণ ধামাকা পাৰ্টি হ'ব ঠিক আছে ধামাকা তো তাত গৈ পিনে আমি যোনটো হেণ্ডিকেপ স্কুল য'ত আছে জেডিএজি কলেজৰ বেক সাইডে আছে তো তাতে যাম আমি ঠিক আছে তো তাতে গৈ পিনে আমি গোটেইখিনি একেলগে আমি পাৰ্টি কৰিম ফ্ৰেণ্ডছবিলাকৰ লগত গোটেইখিনি ষ্টুডেণ্টবিলাকৰ লগত আমি ভালকৈ এনজয় কৰিম তেওঁলোকে বহি থকা ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থাকক বাকী চাই থকা ভিডিঅ'টো কি হ'ব কি নাই গোটেইখিনি শ্বেয়াৰ কৰা হৈছে আপোনালোকক ঠিক আছে তো মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হ'ব আজি এইটো 1K হৈ গ'ল গাইজ 5K অতি সোনকালে হ'ব যেন লাগিছে তো কৰিব বুলি আশা কৰিছোঁ ঠিক আছে এই গাইজ এজনী ভণ্টি হয় হাই গাইজ হ্যাপি বাৰ্থডে খালি মোক ৰেষ্টুৰেণ্ট লৈ যাম ৰেষ্টুৰেণ্ট গাইজ মানে কৈছো না ৰেষ্টুৰেণ্ট মানে আকৌ খাব লাগে অকল বেলেগ একো নাই আকৌ খাব লাগে না তো এটা কেকে দিছে কেক এটাকে ঘৰৰ পৰা পিক কৰিলোঁ তো আমি 400 কাৰণে একচুৱেলি গাইজ হেৰি ল'লোঁ ঠাণ্ডা ল'লোঁ আৰু এতিয়া গৈ পিনি কেক লৈ আছোঁ কল্যাণ হোটেলৰ পৰা আমি কেক ল'লোঁ ঠিক আছে তো সেইটো কেক এইটো ঠাণ্ডা এতিয়া যাওঁ চাৰ্চত তো গাইজ ফাইনেলি আমি ওলালোঁ Thank you. কথা পাতিলা বাৰটা যাম বুলি কৈছিলোঁ ন এতিয়া কিমান টাইম হৈছে এটা ছোৱালী মানুহ ফাৰ্ষ্ট হৈছে ল'ৰা মানুহে বেছি গাইজ পংকজ এটালৈকে অহা নাই কি হ'ব গাইজ পংকজৰ ওচৰৰ পৰা আহোঁ ঠিক আছে Max 2? Yes. Sure? Sure. So guys, ये उलाय होल था खाना खाया से लगला तो गाइस गाड़ीখন লৈ পংকজে যাব ঠিক আছে চলো ওপৰ চেক আউট তো মোৰ বাইক গাইস কেকে আৰু এৰি গৈছে ঠিক আছে মই আৰু প্ৰবলেম কৈছোঁ না সেইটো লৈ লওঁ ঠাণ্ডাটো লৈ লওঁ তো গাইছ ঠাণ্ডাটো ইয়াৰ পৰা লৈ লওঁ কাৰণ তাততো একো পচন্দ নাপালোঁ ঠিক আছে এই আপুনি গৈছোঁ দাদা ৰেডি আছে না দিয়ক পুৰা ৰেডি আছে কাৰ্টুনত পেক আছে পুৰা কেনেকুৱা আছিলে আৰু 850 আছে গাড়ী কত আছে গাড়ী আছে এটা আছে আৰু আগফালে আছে নে আগফালে আছে লৈ যা গোটেইখিনি ইয়াতে আছে ব্ৰুনৰ টোপনি কেক ল'ব আছে কেক লৈ যোৱাৰ পিছত আৰু ডাইৰেক্ট বোকাখাট ঠিক আছে আনিব লগা
লগা হৈছে একখনৰ পৰা উঠ চ' গাইজ কেকটো ফটককৈ লৈ লওঁ দুটা কি হয় কি আছিলে দুটা কি আছিলে 60 পিচ মানে কি মিঠাইটো 60 পেকেটটো আপোনাক হেৰি কৰা নাছিলোঁ নহয় ফোন কৰিমহে কৈছিলোঁ আপোনালোকক আপোনাক কোৱা নাছিলোঁ মই কোৱা নাই ফোন কৰিম বুলি কৈছিলোঁ আপোনালোকক সেইটোৱে কৈছোঁ নাই কৰা ন ফোনটো এইটো নালাগিব মোক এতিয়া মোক যেন অকল কেকটো লাগে ফোন নাই কৰা ঠিক আছে ফোন নাই কৰা আপুনি পেকিং কৰিব নালাগে ন গম পাইছোঁ আপোনাক মই কি ঘৰক ফোন কৰিম হ'লে আপুনি অৰ্ডাৰ কৰি পেক কৰি দিব আৰে আপোনাকতো কৈছোঁ আপুনি পেক কৰিব নালাগে আপোনাক কোৱা নাই প্ৰথম আকৌ আপোনাৰ কেকটো কৰক বুলি আপোনাক কেকৰ পইচা দিছোঁ কেকৰ পইচা দিছোঁ নাই কেকৰ পইচা দিছোঁ বুলি কোৱা হৈছে আপোনাক কেকৰ পইচা দিয়া হৈছে আপোনাক বস্তু মোৰ কোৱা হৈছে আপোনাক কেকৰ পইচা হয় বুলি ঠিক আছে না আপুনি মোক কওক দাদা এইফালে শুনক আপোনাৰ এইফালে শুনক আপোনাক যদি কনফাৰ্ম নোহোৱালৈকে আপুনি অৰ্ডাৰ কেনেকৈ পেক কৰিব কনফাৰ্ম নাই কৰা ন মই কনফাৰ্ম নাই কৰা মই আপোনাক কনফাৰ্ম নাই কৰা আপোনাক মই এইটো নালাগে ন পেকিং কৰিবলৈ কেলৈ মই আপোনাক কনফাৰ্ম দিয়া নাই আপোনাক মই আপুনি পেকিং কেনে কৰিব অৰ্ডাৰ দিয়া কনফাৰ্ম কৰা বহুত বেলেগ দাদা বুজিব অলপ নালাগে কেকটো অৰ্ডাৰ দিলে কেকটো অৰ্ডাৰটো হৈ গ'ল কেকৰ পইচা দি দিওঁ 600 টকা হয় 500 টকা দিলে 100 টকা বাকী আছে হয়নে আৰু কেকৰ পইচা দিম বুলিয়ে কৈছা তুমি কেকটো দিছোঁ বুলিয়ে কৈছা ন কেক লাগে আৰে কথাটো কোৱাচোন তুমি মই ফোন নকৰা কনফাৰ্ম নকৰাকৈ অৰ্ডাৰ কেনেকৈ পেক কৰিব আপোনাক কালি অকল কেকৰ পইচা দিছোঁ অকল আৰে ঠিক আছে মই এইটো আপোনাক কৈছোঁ ন অলপ পাছতকৈ কম মই ফোন কৰিম ক'লো আপুনি ফোন নকৰাকৈ আপুনি হেৰি কৰিছে আপুনি ফোন কৰা নাই আপুনি ফোন কৰিব আপুনি কি ক'লে মই হ'লে আপোনাক 12টা বজাত ফোন কৰিম ক'লে নাই সেইটো আপুনি ফোন কৰিম ক'লে নাই সেইটো ক'লে নাই ফোন কৰিম বুলি কয় এই নাম্বাৰ চাওক আপোনাৰ নাম্বাৰ দিয়া আছে মোৰ নাম্বাৰ হয় ফোন কৰিলে আপুনি এবাৰ হ'লেও আপুনি ফোন কৰিলে নাম্বাৰটো কেকটো দিয়ক অকল কনফাৰ্ম হ'ব লাগিব ন বস্তুটো আৰু কিমান বাকী আছিল জীৱন দিলে নেকি চব ঘৰ আনিব লগা হৈছে এইটোতো শুই আছে এইটো কেনেকুৱা মানুহ বে এইবিলাক অঁ ফিল আপ কৰি ল'লোঁ গাড়ীখনত গেছ এইখন অকণ ভৰাই লওঁ তেল যিহেতু অকণ কম আছে 200 কাটি যায় ইধৰ চেপা ওলাইছোঁ আমি চেপা দিছোঁ স্প্ৰে ল'ব লাগিছিলে সেই দোকানটো ঘূৰি চাম নেকি পালা তো গাইছ আমি আহি পালোঁ এইটো জেডিজি কলেজ জেডিজি কলেজৰ ঠিক বেক চাইডে ঠিক আছে এইটো চানবোৰ্ড চাই লওঁ উজনি অসম এনেকুৱা ৰঙৰ সো গাইজ ফাইনেলি আহি পালোঁ স্কুলটো এইটো হয় তো গাইজ এইটো চাওক স্পেচিয়েল হেণ্ডিকেপ স্কুল ঠিক আছে দিলীপ দা আছে নাই আছে অঁ বাইদেউ অঁ অঁ বা পূৰা চিনেমা চলি আছে পোৱালিকেইটা পূৰা চিনেমা পংকজ ফাইনেলি গাইজ আহি পালোঁ
হেণ্ডিকেপ স্কুলত লগৰজন আহি পাইছে জাষ্ট কেনেকুৱা ভাল হেপী বাৰ্থডে থেংক ইউ তো গাইজ বাকী বহি থাকক কি কি প্ৰগ্ৰাম হ'ব কি কি নাই দেখাই আছে কেক ছাৰ্ভিচ ষ্টাৰ্ট কৰিছোঁ তো গোটেইখিনি আছে ষ্টুডেণ্টখিনি যিমান আছে দিছেনে তো আজি মোৰ যিহেতু বিশেষ দিন যিহেতু মোৰ আজি বাৰ্থডে 22 ইয়াৰ্ছ মোৰ কমপ্লিট হ'ল ঠিক আছে তো সকলোক মানে অনুৰোধ জনাইছোঁ মোৰ কাৰণে আশীৰ্বাদ থাকিবলৈ প্ৰাৰ্থনা কৰি দিব থেংক ইউ চবক ঠিক আছে একদম মনৰ পৰা চবক কৈছোঁ চবকে কৈছোঁ দেই থেংক ইউ ছ' মাছ মোৰ দিন আজিৰ দিনটো স্পেচিয়েল বনোৱাৰ কাৰণে ঠিক আছে আমি চবেই একেলগত কাটিম নেকি কেকটো চবেই কাটিম নেকি বহুত যিমান ল'ৰা ছোৱালীখিনি আছে চব নাই হয় এইফালে আহিছে নামটো মোৰ নামটো অমনজ্যোতি বাগ চ' ফাইনেলি গাইজ আমি এতিয়া কেকটো কাটিব লৈছোঁ আমি সৰু পোৱালিখিনিৰ লগত ঠিক আছে কেকটো কাটোঁ ঠিক আছে বাকী হৈ নহওক চাই দিব হেপী বাৰ্থডে গাবা না জানা না হেপী বাৰ্থডে দিয়া ষ্টাৰ্ট কৰা মিঠাই খাই কোনে কোনে ভাল পায় এই দাদাজনে বহুত খায় মই বহুত খাওঁ চব পেট বাঢ়ি আছে চবে খাবতো বেছি খাবা বেছি খাম বোলে বেছিকে দিয়া হ'ব কোনোবা এবাৰ চাই দিয়কচোন কোনোবা পাইপটো লগাই দিছোঁ চ' গাইজ পূৰা ফুল অন কেক ছাৰ্ভিচ হৈ গ'ল ঠিক আছে এতিয়া পূৰা এইটো চলি আছে ভাল লাগিছে নাই 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 দিলে বেয়া নাই ক'ব নাপায় দেই ইমান এতিয়া সৰু হৈ আছো ন বহুত সৰু হৈ আছো কি ক'লে অঁ ঠিক কৈছে এইটো একদম পইণ্ট কৈছে দেই প্ৰথম ইনকম প্ৰথম নিজৰ ভৰি থিয় হ'লে হয় নাই অঁ প্ৰথম ইনকম তাৰপিছত বিয়াৰ পাছত আহিব নেকি অঁ লাগিব মজবুত কৰিব লাগিব ন অঁ
মানে জোৱাইক আকৌ শাহু ঘৰৰ পৰা সলাগিব পৰা হ'ব লাগে অঁ এইটো হয় বাৰু নহয় পাছত বোলে কিবা কমেণ্ট থাকিলে বোলে কথাটো বেয়া আহিব গাইজ পোৱালিখিনিৰ লগত খুব ভাল লাগিলে ঠিক আছে কেকে এক্সপিৰিয়েঞ্চ কেনে লাগিলে আজি ভাল লাগিলে পুৰা তো বাকী বহি থাকক কেনেকৈ লাগিলে আপোনালোকে কমেণ্ট কৰি নিশ্চয় ক'ব ঠিক আছে তো গাইজ বি কণ্টিনিউ গাইজ তো বহি থাকক কেনেকৈ ইয়াৰ পৰা ওলাম আৰু ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ মাৰি দিব ঠিক আছে অমন থেংক ইউ কোৱা অমন থেংক ইউ কোৱা থেংক ইউ কোৱা কৈছা নাযাবা মজা আমি কি দিম বাৰু কিবা এটাতো দিব লাগিব ন আচ্ছা থ্যাংক ইউ সো গাইজ এটা কি প্ৰমাণপত্ৰ হয়নে প্ৰমাণপত্ৰ এটা পাইছোঁ ঠিক আছে ত' থেংক ইউ দিলীপ দা ইমানখিনি অপৰচুনিটি দিয়াৰ কাৰণে আপুনি হেল্প নকৰিলে চাগে ইমানটো আমি কৰিব নোৱাৰিলোঁ হয় ঠিক আছে আমাৰ যথেষ্ট বয়স হৈছে মানে তোমালোকৰ লেখীয়া উঠি অহা মেৰিট ল'ৰা ছোৱালীবিলাকক আমি সঞ্জাই দি বস্তুটো মানে ইণ্টাৰনেশ্যনেলত যাতে এটা প্ৰভাৱ পৰে তাৰ লক্ষ্যৰেহে কাম কৰিছে এই কমিটিখনে তাৰ লক্ষ্যৰে আৰু এতিয়া যিজন আমাৰ ছেক্ৰেটাৰী তেওঁ মানে বহুত উচ্চ আকাংক্ষা লৈ পেলাই কামখিনি কৰিবলৈ আগবাঢ়িছে সেই উদ্দেশ্যে যাতে আমি সফল ৰূপায়ণ কৰি দিব পাৰোঁ আমি সহকাৰীবিলাকে তাৰ লক্ষ্য লৈ পেলাই আমি উঠি অহা প্ৰজন্মখিনিক আস্থা দি পেলাই সহায় কৰি নিবৰ কাৰণে আগুৱাই নিবৰ কাৰণে আগবাঢ়িছোঁ আৰু যাতে তোমালোকে ইয়াক কাণ পাতি লোৱা এই আশাৰে হয় নিশ্চয় নিশ্চয় কেলৈ নল'ম বাৰু আমি ইয়াৰ পৰা চেক আউট হৈছোঁ কিনাৰত মই এইটো ফটো দি দিম চাই লওক এইবোৰে ঠিক আছে তো আমি ইয়াৰ পৰা ফাইনেলি চেক আউট হ'ম তো অকণমান ৰিল চিল বনাই লওঁ ঠিক আছে ত' গাইজ আমি গোটেইখিনি গ্ৰুপ ফটো এটা মাৰোঁ আৰু ইয়াৰ পৰা ওলাই যাম ন অ'কে তো ভাল লাগিলে সেইটো কোৱা ভালো লাগিলে আৰু এটা লাগিব গাইজ মোৰতো ঘৰত আজি পৰিলে মোৰ ঠিক আছে তো গাইজ আমি গোটেইখিনি এটা গ্ৰুপ ফটো মাৰি লওঁ ঠিক আছে গ্ৰুপ ফটো মাৰি পিনে আমি চিধা ইয়াৰ পৰা চেক আউট হ'ম চিধা ইয়াৰ পৰা চেক আউট হৈ পিনে চিধা আমি যাম চাগে এটা জেগাত গম পাব ভিডিঅ' চাই গৈ থাকক ঠিক আছে বাই বাই দাদা আকৌ ফূৰ্তি কৰিবলৈ মন আছে নাই আহিম নাই ঠিক আছে বাৰু নিশ্চয় 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 ঠিক আছে বাৰু আমি ইয়াৰ পৰা চেক আউট হৈছোঁ ঠিক আছে আচলতে আপোনালোকে যদি বিচাৰে তো ভাবে আহিব পাৰে ঠিক আছে আৰু উজনি অসম বিকলাংগ কেন্দ্ৰ বহুত ভাল লাগিলে মোৰ পাৰ্চনেলি বহুত ভাল লাগিলে ঠিক আছে তো গাইজ এটা ৰিলটো বনাই লওঁ আমাৰ বিষ্ট গাইজ তো গাইজ ফাইনেলি আমি ইয়াৰ পৰা চেক আউট হৈছোঁ বাই বাই বল ঠিক আছে দে থেংক ইউ দে অহাৰ কাৰণে অ'কে কি কিবা এটা খাই ল'ম বল বল অঁ ঠিক আছে দে বাই 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 প্ৰেজ লৰ্ড ঘৰত গৈ ফোন কৰি অঁ ঠিক আছে দে চ' ফাইনেলি গাইজ চালফেটক ক'লোঁ বাই বাই